বাৰু ছাত্ৰ-ছাত্ৰীসকল, আমি ভিডিঅ'টোত প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ প্ৰথম পেৰেগ্ৰাফৰ কিছু অংশ আলোচনা কৰিছিলোঁ। আমি আলোচনা কৰিছিলোঁ এই অংশলৈকে যে ত্যাগ আৰ্য শিক্ষাৰ চৰম উদ্দেশ্য হ'লেও অনাসক্ত ভোগকহে তেওঁবিলাকে ত্যাগী বুলি ধৰিছিল। এতিয়া পৰৱৰ্তী অংশত আমাক কি কৈছে যে প্ৰাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাক কেনেকৈ সৃষ্টি হ'ল সেই কথা ক'বলৈ গ'লে আৰু অনেক ক'ব লাগে। সেই দেখি এইখিনিতে আমি সেইবিলাকৰ নাম আৰু তাত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল তাকেহে মাত্ৰ উল্লেখ কৰিম। তাৰমানে লেখকে আমাক এই সৰু পাঠটোত ভাৰতবৰ্ষত বিশ্ববিদ্যালয়বিলাকনো কেনেকৈ সৃষ্টি হ'ল সেই বিষয়ে আমাক সবিশেষ ক'ব বিচৰা নাই। আৰু সেইখিনি বাদ দি তেখেতে আমাক কি কৈছে যে প্ৰাচীন কালত ভাৰতবৰ্ষত কিনো বিশ্ববিদ্যালয় আছিল আৰু সেইবিলাকত কেনেকৈ ছাত্ৰবিলাকক পঢ়াইছিল, শিক্ষা পদ্ধতিনো কেনেকুৱা আছিল সেই বিষয়েহে এই পাঠটোত উল্লেখ কৰিব। এতিয়া আমাক প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় কেইখনৰ কথা কৈছে। কেইখন বিশ্ববিদ্যালয় আছিল যে অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত এই 6টা বিশ্ববিদ্যালয় আছিল। মানে মুঠতে প্ৰাচীন ভাৰতবৰ্ষত বিশ্ববিদ্যালয় কেইখন আছিল? 6খন। নামকেইটা কি? তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা। মানে দেৱবিহাৰ বিশ্ববিদ্যালয়খনৰ নামটো আনটা নাম আমি কি জানো? বিক্ৰমশিলা আৰু উজ্জয়িনী। এই 6খন বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতবৰ্ষৰ এতিয়ালৈকে অনুসন্ধান কৰি পোৱা বিশ্ববিদ্যালয়ৰ ভিতৰত এইকেইখনৰ নাম আমি পাঠটোৰ জৰিয়তে পালোঁ। তাৰ পৰৱৰ্তী অংশত পাঠটোত তোমালোকে পঢ়িলে জানিবা যে পৰৱৰ্তী অংশত আমাক প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ উল্লেখ কৰিছে। এতিয়া চোৱাচোন, তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। যে খ্ৰীষ্টপূৰ্ব মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ, আৰু সেই খ্ৰীষ্টপূৰ্ব 1 শতিকা এই সময়ছোৱালৈকে তক্ষশিলাৰ বিশ্ববিদ্যালয়খন ব্ৰতি আছিল। আৰু এই বিশ্ববিদ্যালয়খনৰ তলত কেইবাখনো চতুষ্পাঠী মানে হৈছে টোল। মানে আমি এই যে আমাৰ এতিয়াৰ বৰ্তমান যিবিলাক বিদ্যালয় সেই তেনেকুৱা ধৰণৰ বিদ্যালয়বিলাক পূৰ্বতে নাছিল, টোল আছিল। আৰু সেই টোলবিলাকত কি শিক্ষা দিয়া হৈছিল? ব্যাকৰণ, কাব্য, স্মৃতি, দৰ্শন এই বিষয়কেইটাৰ যিবিলাক টোলত শিক্ষা দিয়া হৈছিল সেইবিলাকক কোৱা হৈছিল চতুষ্পাঠী। এতিয়া তক্ষশিলা বিশ্ববিদ্যালয়ৰ অধীনত কি আছে যে তেনেকুৱা কেইবাখনো চতুষ্পাঠী আছে। আৰু সেই চতুষ্পাঠীবিলাকত কি কৰা হৈছিল যে তাত 18বিধ শিক্ষা দিয়া হৈছিল। মানে কিমানটা বিষয় আছিল চতুষ্পাঠীবিলাকত? 18বিধ, অৰ্থাৎ 18টা বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল। আৰু সেই 18বিধ শিক্ষাৰ ভিতৰত ইয়াত আমাক কেইটামান নাম দিছে। কি দিছে চোৱাচোন, যে ভাস্কৰ বিদ্যা, আমি যে কওঁ ভাস্কৰ্য, এই যে মঠ মন্দিৰ, দৌল দেৱালয় ইত্যাদিত যে কি কৰে, তাৰ ছবি যে আঁকে সেইবিলাকক কি বুলি কোৱা হৈছে? ভাস্কৰ্য বিদ্যা। চিত্ৰাংকন, এইটোতো জানিছাই, মূৰ্তি কটা মানে মূৰ্তি তৈয়াৰ কৰা আৰু আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। মানে তাত আমি কাম কেনেকৈ কৰাইছিল? যে হাতে কামে কৰা হৈছিল। তাত সেই চতুষ্পাঠীবিলাকত শিক্ষা অকল পাঠভিত্তিক শিক্ষাই নাছিল, হাতে কামে কৰিবলৈ ছাত্ৰক তাত শিক্ষা প্ৰদান কৰা হৈছিল। ইয়াতে অত্ৰিয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। আয়ুৰ্বেদ মানে হৈছে বৈদ্যশাস্ত্ৰ। আমি যে বেজ কওঁ, বৈদ্য, বেজালী শিক্ষা, বৈদ্য শিক্ষা যিটো, সেই বৈদ্য শিক্ষা কোনে প্ৰদান কৰিছিল? অত্ৰিয় নামৰ ঋষিজনে। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰিয় মুনিৰে ছাত্ৰ আছিল। এইবিলাক কিন্তু তোমালোকক সকলো চমু প্ৰশ্ন সুধিব যে তক্ষশিলা বিশ্ববিদ্যালয়ত কোন ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল? উত্তৰ, অত্ৰিয় ঋষিয়ে। আকৌ বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি? জীৱক। এই জীৱকৰ কথানো কিয় ক'লে আমাক? যে বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰিয় ঋষিৰে ছাত্ৰ আছিল। আৰু জীৱকে
এই বিশ্ববিদ্যালয়ত কিমান বছৰ পঢ়িছিল যে এই বিদ্যালয়তে জীৱকে 7 বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰ ছাত্ৰ আছিল। এতিয়া তোমালোকে ইয়াত পাণিনি শব্দটো পাইছা। পাণিনি এজন ব্যাকৰণবিদ। তেখেতে পোনপ্ৰথম সংস্কৃত ভাষাৰ ব্যাকৰণ ৰচনা কৰিছিল আৰু সেই সংস্কৃত ভাষাৰ পাণিনিয়ে যিখন ব্যাকৰণ ৰচনা কৰিছিল সেই ব্যাকৰণখন 8টা অধ্যায়ত বিভক্ত। সেইকাৰণে তাক কি বুলি কোৱা হয়? অষ্টাধ্যায়ী ব্যাকৰণ বুলি কোৱা হয়। এতিয়া পাণিনিৰ বিষয়ে কেতিয়াবা চমুটকা দিব পাৰে, এইটো মনত ৰাখিবা। তাৰপিছত চাণক্য অৰ্থশাস্ত্ৰৰ কথা কওঁতে তোমালোকে পাইছা যে অৰ্থশাস্ত্ৰৰ ৰচক আছিল চাণক্য। চাণক্যৰ আকৌ বেলেগ 2টা নাম আছে, কৌটিল্য আৰু বিষ্ণুগুপ্ত। এই পাণিনি, চাণক্য আৰু লগতে আমি পালোঁ জীৱক। এই 3জন ব্যক্তিৰ নাম আমি মনত ৰাখি থ'ব লাগিব, কিয়নো আমাক প্ৰশ্ন সুধিব যে তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা 3জন প্ৰখ্যাত ব্যক্তিৰ নাম লিখা। তেতিয়া আমি এই 3জন ব্যক্তিৰ নাম লিখিব লাগিব। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। দেখিছানে? অকল ভাৰতীয় ছাত্ৰ ইয়াত পঢ়া নাছিল। ইয়াত ক'ৰ আহিছিল? যে পশ্চিমৰ, কাৰণ আমি ভাৰতবৰ্ষকত আমি পাশ্চৰ দেশ, আৰু পশ্চিমৰ পাশ্চাত্য দেশৰ পৰাও কি আহিছিল? তক্ষশিলাত পঢ়িবলৈ ছাত্ৰ আহিছিল। পাৰস্য দেশৰ আহিছিল আৰু বেক্ট্ৰিয়া, মগধ এই সকলো দেশৰ পৰা ছাত্ৰ আহি তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। এইবিলাক আমাক সুধিব যে তক্ষশিলা বিশ্ববিদ্যালয়ত কোন কোন দেশৰ ছাত্ৰ আহি পঢ়িছিল। পাছত আকৌ কৈছে যে যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল। মানে প্ৰথমে তক্ষশিলা বিশ্ববিদ্যালয়খন কি আছিল? হিন্দু বিশ্ববিদ্যালয়। মানে ইয়াত প্ৰধানকৈ হিন্দু ধৰ্ম সম্পৰ্কীয় বা হিন্দুৰ ধৰ্মীয় সম্পৰ্কেহে কি কৰা হৈছিল? শিক্ষা প্ৰদান কৰা হৈছিল। আৰু পাছলৈ যেতিয়া তাত বৌদ্ধ ধৰ্মৰ বিষয়েও শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হ'ল, তেতিয়া তাত কি আহিল? চীন দেশৰ পৰা বহুত ছাত্ৰ আহি পঢ়িবলৈ আৰম্ভ কৰিলে। মানে চীন দেশখন বৌদ্ধ ধৰ্মৰ প্ৰধান দেশ। গতিকে যেতিয়াই তক্ষশিলাত কি কৰা হ'ল? হিন্দু ধৰ্মৰ সলনি যেতিয়া তাত বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰদান কৰা হ'ল, তেতিয়া তালৈ চীন দেশৰ পৰাও ছাত্ৰ আহি পঢ়িবলৈ আৰম্ভ কৰিলে। এতিয়া আমি এই পেৰেগ্ৰাফটোত তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে আমি যিখিনি পালোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। বিভিন্ন চমু প্ৰশ্ন আহিব আৰু লগতে হয়তো তক্ষশিলাৰ বিশ্ববিদ্যালয়ৰ চমুটকা লিখিবলৈ আহিব পাৰে। মই ভাবিছোঁ তোমালোকে এই প্ৰশ্নখিনি ঠিক কৰি থ'বা। তাৰপাছতে আমাক ক'লে শ্ৰীধান্যকটক। শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ও খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তমান আছিল। বৰ্তমান আছিল মানে বৰ্তি আছিল। মানে তক্ষশিলা বিশ্ববিদ্যালয় যেনেকৈ খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল, শ্ৰীধান্যকটক বিশ্ববিদ্যালয় কিমানলৈকে আছিল? খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে এই বিশ্ববিদ্যালয়ৰ কাম কাজ চলি আছিল। আৰু এই বিশ্ববিদ্যালয় ক'ত? অমৰাৱতী নগৰৰ ওচৰত। শিক্ষা কি দিয়া হৈছিল? হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰ শিক্ষা ধান্যকটক বিশ্ববিদ্যালয়ত দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। এতিয়া তোমালোকক এইবিলাক চমু প্ৰশ্ন সুধিব যে শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিল? উত্তৰটো হ'ব নাগাৰ্জুন। ধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে আমাক খুব কমকৈ উল্লেখ কৰিলে লেখকে। তাৰ পাছত নালন্দাৰ বিষয়ে কিন্তু আমাক যথেষ্টখিনি কথা কৈছে। আৰু তোমালোকে এই বিশ্ববিদ্যালয়ৰ নামবিলাক অৱশ্যে সমাজ বিজ্ঞান পাঠত পাইছাও। এতিয়া নালন্দাৰ সভ্যতাৰ কথা তোমালোকে পাইছা। এতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ কথানো আমাক পাঠত কি দিলে চোৱাচোন। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বেদ আমি জানো হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ বেদ। বেদ 4খন, ঋক, যজুৰ, সামৰ, অথৰ্ব। সেই বেদৰ সম্পৰ্কীয় জ্ঞান, লগতে চিকিৎসা
অসুখ বিসুখ হ'লে মানুহক কেনেকৈ কি কৰিব লাগে, চিকিৎসা কেনেকৈ কৰিব লাগে, আৰু লগতে কি দিয়া আছিলে, অংকশাস্ত্ৰ। মানে নালন্দা বিশ্ববিদ্যালয়ত কি বিষয় শিক্ষা দিয়া হ'ল, বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰ। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে বৰ্তমান আছিল। এতিয়া আগৰ আমি তক্ষশিলা আৰু শ্ৰীধান্যকটক কেতিয়ালৈ পালোঁ, খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। নালন্দা আকৌ খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে, মানে যীশুখ্ৰীষ্ট জন্মৰ পূৰ্বৰ পৰা যীশুখ্ৰীষ্ট জন্মৰ পাছলৈকে 8 খ্ৰীষ্টাব্দলৈকে নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা প্ৰদান কৰি অহা হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। শিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। এতিয়া আমাক সুধিব যে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি? এতিয়া আমি কি পালোঁ নাম? শিলভদ্ৰ। কিন্তু শিলভদ্ৰক কি পণ্ডিত বুলি কৈছে? উদাসীন পণ্ডিত। উদাসীন মানে চিৰকুমাৰ। এই যে বিয়া বাৰু নকৰাই নেমেলি মানুহে কি কৰে, সংসাৰ ধৰ্ম নকৰাকৈ যে থাকে, তেওঁলোকক কি বুলি কয়? উদাসীন বুলি কয়। এতিয়া শিলভদ্ৰ তেনেকুৱা এজন উদাসীন লোক আছিল, আৰু তেওঁ বৰ পণ্ডিত লোক আছিল, আৰু সেই শিলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যক্ষ আছিল। আৰু ইফালে বিশ্ববিদ্যালয়খনত কি আছিল? বাহিৰে ভিতৰে মানে ধৰা তাত পূৰ্বতে ছাত্ৰ থকাৰ ব্যৱস্থাও আছিল। আজিকালি যেনেকৈ হোষ্টেলত থাকে ছাত্ৰাবাস, অসমীয়াত ছাত্ৰাবাস বুলি কয় হোষ্টেলক, যে যেনেকৈ হোষ্টেলত থাকে তেনেকৈ কিছুমান কি আছিল, নালন্দা বিদ্যালয়তে থাকি লৈছিল বিশ্ববিদ্যালয়ত। আকৌ কিছুমান কি কৰিছিল, বাহিৰৰ পৰা মানে ধৰা বিশ্ববিদ্যালয়খনৰ চৌপাশত নাথাকি বেলেগৰ পৰা আহি তাত শিক্ষা গ্ৰহণ কৰিছিল। আৰু তেনেধৰণৰ বাহিৰে ভিতৰে কিমান হাজাৰ ছাত্ৰ আছিল? 10,000 ছাত্ৰ আছিল। ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল, আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই তোমালোকে আটাইকেইটা বস্তু পাইছা। এতিয়া তৰ্কশাস্ত্ৰ বোলা বিষয়টো তোমালোকৰ কাৰণে অৱশ্যে নতুন হৈছে। ইংৰাজীত এইটো লজিক বুলি কয়। হায়াৰ ছেকেণ্ডেৰীত তোমালোকে এইটো এটা ছাবজেক্ট হিচাপে পাবা, লজিক এণ্ড ফিলচফি। এতিয়া এই তৰ্কশাস্ত্ৰ, লজিক, এই সন্দৰ্ভত মই তোমালোকক এতিয়া বুজাবলৈ বিচৰা নাই। তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পাবাগৈ তেতিয়া তৰ্কশাস্ত্ৰনো কি সেই বিষয়ে জানিব পাৰিবা। আৰু আধ্যাত্ম বিজ্ঞান মানে এই যে আধ্যাত্মিকতা, ভগৱান, ঈশ্বৰ, আত্মা, পৰমাত্মা, এই যে কথাবোৰ আমি পাতোঁ, যিবিলাক আমি বৰগীত পাঠ পঢ়োঁতে বা জিকিৰত আধ্যাত্মৰ কথা কৈছিলোঁ, এই আধ্যাত্মিক জ্ঞানৰ শিক্ষাও ক'ত দিয়া হৈছিল? নালন্দা বিশ্ববিদ্যালয়ত দিয়া হৈছিল। এই বিষয়বিলাক, এই বিদ্যালয়বিলাকত কি কি বিষয় পঢ়োৱা হৈছিল, বিষয়বিলাক কিন্তু ভালকৈ মনত ৰাখি থবা। তাৰপিছতে আমাক ক'লে যে ইয়াৰ যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল। সেই পুথিভঁৰালটো 9 তলীয়া আছিল, আৰু তাৰ নাম আছিল ৰত্নদধি। এতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল? ৰত্নদধি। আৰু এই ৰত্নদধি পুথিভঁৰালটোৰ বৈশিষ্ট্য কি? যে ই 9 তলীয়া। আমি এই যে মহল বুলি কয়, এমহলীয়া, দুমহলীয়া, 3 মহলীয়া, এতিয়া ৰত্নদধি কেইমহলীয়া আছিল? 9 মহলীয়া, 9 তলীয়া। 9 তলীয়া পুথিভঁৰাল আছিল, আৰু সেই পুথিভঁৰালটো হেনো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল। এতিয়া ৰত্নদধিৰ ওপৰত তোমালোকক কিন্তু প্ৰশ্ন সুধিব। শিক্ষাগাৰটোত 100টা কোঠালিত 100টা শ্ৰেণী পঢ়িব পাৰিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাই ছাত্ৰৰ আদৰ্শ আছিল। আদৰ্শনো কি আছিল? পাছত কৈছে চোৱা। 700 বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই। অশিষ্টাচাৰ, শিষ্টাচাৰৰ বিপৰীত। এতিয়া শিষ্টাচাৰ মানেনো কি আছিল? শিষ্ট যোগ আচাৰ, মানে আমি যে পাইছোঁ ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ, তাকেই বোলে জানা শিষ্টাচাৰ। এতিয়া এই ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ, এইবিলাকক বোলে শিষ্টাচাৰ, আৰু তাৰ বিপৰীতে যিবিলাক বেয়া কথা, বেয়া কাম, এইবিলাক কি? অশিষ্টাচাৰ। এতিয়া এই 700 বছৰৰ ভিতৰত নালন্দা বিশ্ববিদ্যালয়ত চোৱা ইমানবিলাক ছাত্ৰ আছিল, কিন্তু সেই ছাত্ৰবিলাকৰ
এজন ছাত্ৰই হেনো এদিন অশিষ্ট আচৰণ কৰাৰ কথা উল্লেখ নাই। এইটোহে কিন্তু বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। আৰু গতিকে এই ছাত্ৰবিলাক সেইকাৰণে কি আছিল যে কেৱল ভাৰতবৰ্ষৰে নহয় সকলো ঠাইৰ ছাত্ৰৰ কাৰণে আদৰ্শ আছিল। কাৰণ তেওঁলোক ইমানেই শিষ্টাচাৰী আছিল যে 700 বছৰৰ ভিতৰত এজন ছাত্ৰই কোনো ধৰণৰ বেয়া কাম বা বেয়া ব্যৱহাৰ কৰাৰ উদাহৰণ আমি আছে বুলি কোনেও তাৰ প্ৰমাণ দিব নোৱাৰে। দেশ বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল, কিন্তু তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল। অৰ্থাৎ সকলো ছাত্ৰই তাত পঢ়িবলৈ সুবিধা পোৱা নাছিল। এতিয়া যেনেকৈ আমাৰ কিছুমান ভাল ভাল কলেজ আছে, যিবিলাক কলেজত যিবিলাক শিক্ষানুষ্ঠানত যিকোনো ল'ৰা ছোৱালীয়ে পঢ়িবলৈ নাপায়, যে তোমালোককতো এতিয়া কৈয়ে থকা হয় পাৰ্চেণ্টেজৰ কথা, ভালকৈ পঢ়াৰ কথা। আৰু এই ভাল কলেজ এখনত পঢ়িবলৈ, ভাল শিক্ষানুষ্ঠান তাত পঢ়িবলৈ আমাক কি লাগিব? মেধা শক্তি লাগিব। এতিয়া নালন্দা বিশ্ববিদ্যালয়তো পঢ়িবলৈ দেশ বিদেশৰ বহুত ল'ৰা ছোৱালী আহিছিল, কিন্তু তাত শিক্ষা গ্ৰহণটো, তাৰ শিক্ষাৰ ইমানেই উচ্চ শিক্ষা আছিল যে তাত সকলো ধৰণৰ ছাত্ৰই কিন্তু পঢ়িবলৈ সুবিধা পোৱা নাছিল। গতিকে তাত খুব কম সংখ্যক ছাত্ৰইহে হেনো নালন্দা বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত যেতিয়া চীন দেশৰ পৰিব্ৰাজক হিউৱেনচাঙে যোগশাস্ত্ৰ পঢ়ে, তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। এতিয়া তোমালোকৰ দুইটা নামেই চিনাকি, ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা আৰু সিফালে চীনা পৰিব্ৰাজক হিউৱেনচাং। তোমালোকেতো সমাজ বিজ্ঞান পাঠত পাইছাই যে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কি কৰিছিল? কামৰূপ ভ্ৰমণ কৰিছিল। আৰু এই কামৰূপৰ ওপৰত তেখেতে কি কৰিছিল? এটা টকাও লিখি থৈ গৈছে। আৰু সেই হিউৱেনচাঙৰ টকাৰ পৰা আমি অসম দেশৰ বিষয়ে কি কথা বা কামৰূপৰ বিষয়ে বহু কথা আমি জানিব পাৰোঁ। এতিয়া সেই হিউৱেনচাং, চীন দেশৰ পৰিব্ৰাজক হিউৱেনচাঙে ক'ত পঢ়িছিল? নালন্দা বিশ্ববিদ্যালয়ত পঢ়িছিল। আৰু তেখেতে তাত কি পঢ়িছিল? যোগশাস্ত্ৰ। এতিয়া তোমালোকে যোগা এই বিষয়টোতো তোমালোকে জানাই, বৰ্তমান সময়ত যোগ শিক্ষা আমাৰ বিদ্যালয়বিলাকতো সম্প্ৰসাৰিত হৈছে। গতিকে এই নালন্দা বিশ্ববিদ্যালয়তো যোগশাস্ত্ৰ পঢ়োৱা হৈছিল। আৰু আমাৰ চীনা পৰিব্ৰাজক হিউৱেনচাঙে কি কৰিছিল? সেই যোগশাস্ত্ৰ তাত পঢ়িছিল। আৰু যেতিয়া হেনো হিউৱেনচাঙে তাত মানে নালন্দা বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ পঢ়ি আছিল বা অধ্যয়ন কৰি আছিল, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল, তেতিয়া আমাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই হিউৱেনচাঙক এই দেশলৈ আহিবলৈ, মানে আমাৰ দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি এখন দিছিল। আৰু সেই চিঠিমতে কি কৰিছিল? হিউৱেনচাং আহি আমাৰ দেশত উপস্থিত হৈছিলহি। নালন্দাৰ বিহাৰৰ ঠাইখন এতিয়া আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে, মানে পুৰাতাত্ত্বিক যিটো বিভাগ, এই যে প্ৰত্নতাত্ত্বিক বিভাগ বুলি যে আমি কওঁ, সেই প্ৰত্নতাত্ত্বিক বিভাগে কি কৰিছিলে? খানি চাইছে। কাৰণ আমি যে জানো মাটিৰ তলত কিছুমান বস্তু পোৱা যায়। এতিয়া নালন্দাৰ এই বিশ্ববিদ্যালয়ত থকা ঠাইখনত মাটিৰ তলত কি পোৱা গৈছিল? যে পোৰা মাটিৰ মোহৰ পোৱা গৈছিল। আৰু সেই মোহৰটো এতিয়া কি বুলি কৈছে? যে কোনে ক'ব যে এই মোহৰটো ভাস্কৰ বৰ্মাই হিউৱেনচাঙক নিমন্ত্ৰণ কৰা পত্ৰৰ মোহৰ নহয়? তাৰমানে এতিয়া আমি এটা প্ৰমাণ চাব পাৰোঁ যে নালন্দা বিশ্ববিদ্যালয়ত থকা ঠাইৰ মাটিৰ তলত পুৰাতাত্ত্বিক বিভাগে খনন কাৰ্য কৰোঁতে পুৰণি সমলবিলাকৰ লগত যে মোহৰ এটা যে পাইছিল, যিটো মোহৰত কি আছিল? ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা মোহৰ বুলি তাক কি কৰিব পাৰি? মানে আমি ভাবিব পাৰোঁ। সেই মোহৰটোৱেই এই কথাটো, এই যে হিউৱেনচাঙক যে কামৰূপৰ ভাস্কৰ বৰ্মনে যে আমন্ত্ৰণ জনাইছিল, এই কথাটো কিন্তু সেই মোহৰটোৱে আমাক কি দিয়ে? প্ৰমাণ দিয়ে। এতিয়া তোমালোকে ইয়াত নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে যথেষ্টখিনি পালা। সেইখিনি বিশ্ববিদ্যালয়ৰ চমু টকা অংশটো লিখিবা আৰু ভিতৰৰ যিখিনি সৰু সৰু প্ৰশ্ন, সেই সৰু সৰু প্ৰশ্নখিনি কৰি পেলাবা, বাছি পেলাই। তাৰপৰা ক'লে উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল। তোমালোকে পাল বংশৰ কথা পাইছা হিষ্ট্ৰীত। এতিয়া পাল ৰজাসকলে ৰাজত্ব কৰাৰ আগৰে পৰা হেনো উদান্তপুৰৰ বিশ্ববিদ্যালয়খন আছিল। আৰু সেই বিশ্ববিদ্যালয়ে খ্ৰীষ্টীয় 8ম শতাব্দীতহে বিশেষ খ্যাতি লাভ কৰে। তাৰমানে যদিও বা উদান্তপুৰৰ বিশ্ববিদ্যালয়খন পাল ৰজাবিলাকৰ আগৰে পৰা আছিল,
সেই বিশ্ববিদ্যালয় কেতিয়াবা খ্যাতি লাভ হয় মানে বিখ্যাত কেতিয়াবা হৈ পৰে খ্ৰীষ্টীয় ৮ম শতাব্দীত। আৰু এটা কথা কৈছে যে এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিলে। এতিয়া তোমালোকক সুধিব যে ১২০২ খ্ৰীষ্টাব্দত কোনে ক'ৰ কি সম্পদ নষ্ট কৰিছিল? এতিয়া উত্তৰটো কি হ'ব যে ১২০২ খ্ৰীষ্টাব্দত মুছলমানসকলে উদান্তপুৰ বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল নষ্ট কৰিছিল। তাৰপৰা ক'লে আমাক বিক্ৰমশিলা, যিখন বিশ্ববিদ্যালয়ৰ নাম আকৌ আৰু এটা আছে কি দেৱবিহাৰ। বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় এই সম্পৰ্কে কি কৈছে আমাক যে খ্ৰীষ্টীয় ৮ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। এই বিশ্ববিদ্যালয়ৰ তলত ৬টা উচ্চ বিদ্যালয় আৰু ১০৮জন অধ্যাপক আছিল। এতিয়া বিক্ৰমশিলা বিশ্ববিদ্যালয় মানে আমি কেতিয়া পাইছোঁ যে ৮ম শতাব্দীত ধৰ্মপাল ৰজাৰ ৰাজত্বকালত বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়খন আছিল। আৰু এই বিশ্ববিদ্যালয়ৰ অধীনত ৬খন উচ্চ বিদ্যালয়, আমি যে হাইস্কুল বুলি যে কওঁ, আৰু তাত অধ্যাপক প্ৰফেচৰ কিমান আছিল? ১০৮জন। এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। এতিয়া দেখিলানে কিমান বছৰ থাকিল? ৪০০ বছৰ ধৰি বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰি থকা হৈছিল। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা ৪খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল। মানে দেখিলানে প্ৰাচীন ভাৰতবৰ্ষতে কিহৰ ব্যৱস্থা আছিল? হোষ্টেলৰ ব্যৱস্থা আছিল। আৰু সেই হোষ্টেলৰ এতিয়া কি হয়? হোষ্টেলত থকাৰ আমাৰ খৰচ দিব লাগে, কিন্তু বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ত যি হোষ্টেল আছিল সেই হোষ্টেলত অৰ্থাৎ ছাত্ৰাবাসত ছাত্ৰবিলাকে হেনো কোনো খৰচ নিদিয়াকৈ তাত থাকিবলৈও পাইছিল আৰু খোৱা বোৱা কৰিবও তাত পাৰিছিল। এতিয়ালৈকে আমি এই তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰ, বিক্ৰমশিলা এই ৫খন পালোঁ। আৰু একেবাৰে শেষত আমাক কোনখনৰ কথা কৈছে? উজ্জয়িনী। উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। মিলন ক্ষেত্ৰ মানে মিলনথলী। এতিয়া কোন মিলন ক্ষেত্ৰ বা মিলনথলী কি? মিলন মানে য'ত কি হয়? একেলগ হয়, মানুহবিলাক লগ হয়। এতিয়া কোনবোৰ মানুহ লগ হৈছিল? পণ্ডিতসকল, বিদ্বান লোকসকল। এই বিদ্বান লোকসকলৰ মিলনথলী কোনখন আছিল? উজ্জয়িনীৰ যি বিশ্ববিদ্যালয় আছিল সেই বিশ্ববিদ্যালয়খন। আৰু তাত কোন ৰজাৰ সময়ত? বিক্ৰমাদিত্য। তোমালোকেতো বিক্ৰমাদিত্য ৰজাৰ নাম শুনিছা। এই বিক্ৰমাদিত্য যিজন এজন শ্ৰেষ্ঠ ৰজা বুলি ক'ব পাৰি, সেই বিক্ৰমাদিত্যই যেতিয়া ৰাজত্ব কৰি আছিল, সেই বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়তে উজ্জয়িনীত থকা বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ সকলোবিলাক পণ্ডিতৰ কাৰণে এখন কি আছিল? মিলনৰ থলী আছিল। গতিকে পণ্ডিতৰ মিলনথলী মানে তাত চোৱা কি কি বিষয় কেনেকৈ আলোচনা হ'ব। গতিকে আমি উজ্জয়িনী বিশ্ববিদ্যালয়খনৰ এই দিশটো বা এই কথাটো আমি কিন্তু বিশেষভাৱে মনত ৰাখিব লাগিব। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল। এতিয়া উজ্জয়িনীত কি শিক্ষা দিয়া হ'ল? জ্যোতিষ শাস্ত্ৰ, জ্যোতিষ। এই যে তোমালোকে জ্যোতিষী নামটো যে কোৱা, এষ্ট্ৰলজাৰ, যি মানুহৰ কি কৰে? ভাগ্য গণনা কৰে, হাত চাই, গ্ৰহ নক্ষত্ৰৰ কথা বতৰা, কাৰ গাত কি আছে কি নাই, কাৰ ৰবি ভাল গুৰু ভাল, এই যে এইবোৰ বিশ্লেষণ যে কৰে, আমি যে জ্যোতিষী বুলি কওঁ, সেই জ্যোতিষীজনক কি বুলি কয় ইংৰাজীত? এষ্ট্ৰলজি। আৰু বিষয়টো কোৱা হয়, জ্যোতিষীজনক কয় জ্যোতিষীজনক এষ্ট্ৰলজাৰ, আৰু বিষয়টো কি বুলি কয়? এষ্ট্ৰলজি। এতিয়া উজ্জয়িনীত কি শিক্ষা দিয়া হৈছিল? বিশেষভাৱে জ্যোতিষ শাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। আৰু লগতে আমাক কি বুলি কৈছে যে এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল। মানে বুদ্ধ ধৰ্মৰ প্ৰচাৰক, সেই বুদ্ধদেৱৰ সময়ছোৱাত বা বুদ্ধদেৱৰ সমসাময়িক কালত উজ্জয়িনীৰ বিশ্ববিদ্যালয়খন প্ৰখ্যাত হৈ পৰিছিল। এতিয়া আমি ইয়াত 6খন বিশ্ববিদ্যালয়ৰ কি জানিলোঁ?
চমুকৈ ছখন বিশ্ববিদ্যালয়ৰ বিষয়ে যথেষ্ট কথা আমি জানিলোঁ। আমাক পাছৰ অংশত আকৌ দুটা কথা ক'ব যে এই যে ছখন বিশ্ববিদ্যালয়, সেই ছখন বিশ্ববিদ্যালয়ত সমূহীয়াভাৱে ক'ব তাতনো কি কি শিক্ষা দিয়া হৈছিল। এই কোনোবাৰ চাই লোৱা, এইযোৰ আমি পঢ়ি লওঁ, কিন্তু একেবাৰে শেষৰ অংশত আমাক বেলেগ এটা বিষয় অৱতাৰণা কৰিছে, সেই বিষয়টো আমি বেলেগে আলোচনা কৰিম। এতিয়া চোৱাচোন, আৰ্য শিক্ষাৰ 64 কলাবিদ্যাৰ শিক্ষা এই বিশ্ববিদ্যালয়বিলাকত তলত দিয়া 11টা বিভাগত দিয়া হৈছিল। এতিয়া আৰ্য শিক্ষাৰ, আগতে ক'লোৱে আৰ্য শিক্ষা কিয় কৈছে বা কিনো আৰ্য শিক্ষা। এই আৰ্য শিক্ষাত কলাবিদ্যাৰ সংখ্যা কিমান? কলা, আৰ্ট বুলি যে ইংৰাজীত কওঁ, কলাবিদ্যাৰ সংখ্যা মুঠ কলাবিদ্যাৰ সংখ্যা 64টা। আৰু এই 64টা কলাবিদ্যাক এই যে আমি ছখন বিশ্ববিদ্যালয় যে পালোঁ, যিকেইখনৰ আমি চমুকৈ পঢ়িলোঁ, সেই 6খন বিশ্ববিদ্যালয়ত কি কৰা হৈছিল, এই 64 কলাবিদ্যাক 11টা বিভাগত ঠিক কৰি লোৱা হৈছিল। আৰু সেই 11টা বিভাগৰ শিক্ষা প্ৰত্যেকখন বিশ্ববিদ্যালয়তে কি কৰা হৈছিল, ছাত্ৰসকলক প্ৰদান কৰা হৈছিল। এতিয়া 11টা বিভাগ তোমালোকৰ ধুনীয়াকৈ মুখস্থ থাকিব লাগিব আৰু হয়তো পৰীক্ষাত লিখিবলৈ আহিব পাৰে। এতিয়া চোৱাচোন, এইকেইটা কি কি? সাহিত্য, এইটোতো বুজিয়ে পাইছা। গৃহপাল বিদ্যা, আমি যে হোম চায়েন্স বুলি যে কওঁ, গৃহপাল বিদ্যা, এখন ঘৰৰ চলোৱাৰ ক্ষেত্ৰত ৰন্ধনৰ পৰা আৰম্ভ কৰি আৰু তুমি বিভিন্ন কথা থাকেই গৃহপাল, গতিকে হোম চায়েন্স বুলি আমি যিটো ক'ম গৃহপাল বিদ্যা। ৰন্ধন বিদ্যা, ইয়াত ৰন্ধন বিদ্যা অৱশ্যে বেলেগে ৰাখিছে, ৰন্ধন বিদ্যা ৰান্ধিবলৈও শিকাইছিল, কেনেকৈ ৰান্ধিব লাগে। সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, এইটো বুজি পাইছে। হাতেৰে কাম কৰা বিদ্যা, হাতেৰে কাম কৰা মানে যিকোনো হাতেৰে নিৰ্মাণ কৰিব পৰা যিকোনো সামগ্ৰী নিৰ্মাণ কৰিবলৈ শিকায়। শিল্পবিদ্যা, শিল্প, বিভিন্ন শিল্প আছে, আমিতো তোমালোকে এইবিলাক কুটিৰ শিল্পৰ পৰা আৰম্ভ কৰি চিত্ৰশিল্পলৈকে শিল্পনো কি সেইটো বিষয়ে ইতিমধ্যে জানাই তোমালোকে, গতিকে বিভিন্ন শিল্প সম্পৰ্কে তাত শিক্ষা প্ৰদান কৰা হৈছিল। বিজ্ঞান, সংগীত, নাট্যবিদ্যা, অভিনয় শিকোৱা হৈছিল। তাৰমানে শিষ্টাচাৰ বিদ্যা, এইটো কিন্তু বৰ ডাঙৰ বস্তু। তাত কি শিকোৱা হৈছিল, অকল মানে ল'ৰা ছোৱালীক কেৱল যে পঢ়ি শুনি বা জ্ঞান লাভ কৰিলে যে হ'ব সেইটো নহয়, তাত শিষ্টাচাৰো শিকাইছিল। মানে ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ কেনেকৈ কৰিব লাগে, মানুহ কিয় শিষ্টাচাৰী হ'ব লাগে, এই সকলোবিলাক বিদ্যা বা এই সকলোবিলাক বিষয়ৰ শিক্ষা আমাৰ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়কেইখনত দিয়া হৈছিল। আৰু লগতে দিয়া হৈছিল কি, শাৰীৰিক ব্যায়াম বিদ্যা, ফিজিকেল এক্সাৰচাইজ যিটো। এতিয়া ফিজিকেল এক্সাৰচাইজৰ কথাটো আহেই, কাৰণ আমি ছাত্ৰ জীৱনৰ সমাজসেৱা পাঠত পাইছোৱেই যে শিক্ষাৰ উদ্দেশ্য কেৱল আমাৰ মানে শৈক্ষিক উন্নতিয়ে নহয়, শৈক্ষিক উন্নতি কেতিয়া হ'ব, বৌদ্ধিক, মানসিক, শাৰীৰিক, এই যে উন্নতিৰ কথা যে কয়, শাৰীৰিক উন্নতিৰ কথা যে কয়, সেই শাৰীৰিক উন্নতিৰ বাবেও বিশ্ববিদ্যালয়বিলাকত যত্ন কৰা হৈছিল। আৰু সেইকাৰণে তাত শাৰীৰিক ব্যায়াম বিদ্যাক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া তোমালোকে এই 11টা ভাগ কিন্তু ধুনীয়াকৈ মনত ৰাখি থবা। এতিয়া মই ভাবিছোঁ যে এইখিলৈকে পাঠটো তোমালোকে ধুনীয়াকৈ পাৰিবা, আৰু পৰৱৰ্তী অংশত যিটো ক'ব আমাক, সেইটো এটা বেলেগ দিশ বুলি কৈছোঁ, মই পাছত সেইখিনি তোমালোকক বুজাই দিম যে তাত এই প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা আৰু বৰ্তমান ভাৰতীয় শিক্ষা, এই দুয়োটাৰ মাজত কি থাকিব, এটা আমাক পাৰ্থক্য দেখুৱাব। এতিয়া তোমালোকে ছাত্ৰ জীৱনৰ সমাজসেৱা পাঠত বাৰু পাইছিলাই যে বৰ্তমানৰ শিক্ষা আৰু মানে শিক্ষাৰ ঘাই দুখৰ কথা পাইছিলা। এতিয়া বৰ্তমানৰ শিক্ষাৰ লগত এইটো পাঠত পাবা প্ৰাচীন ভাৰতীয় শিক্ষাৰ তুলনা। এতিয়া লেখকেনো কেনেকৈ তুলনা কৰিছে পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। ঠিক আছে।